বেয়া চিন্তা ভুল বিচাৰৰ পৰা মনক কেনেকৈ দূৰত ৰাখিব যিসকলে বেছিকৈ চিন্তা কৰি থাকে তেওঁলোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। সকলো থাকিও মানুহে কয় মই সুখী নহয়, মনত শান্তি নাই। যদি আপুনি নিজৰ মনক শান্তি আৰু সুখী হৈ থাকিব বিচাৰে তেন্তে এই 5টা কাম আপুনি নিশ্চয় কৰক। প্ৰথম কামটো হৈছে আপোনাৰ মনটো এটা ষ্টৰেজৰ দৰে। আপুনি যি দেখা পায়, যি শুনে, সেই সকলোবোৰ তাত ছেভ হৈ থাকে। যিবোৰ আপুনি শুনে বা দেখে সেই সময়ত আপুনি ভাবিব পাৰে এইটোনো কি ডাঙৰ কথা। আপুনি সেই সময়ত কথাটোক যদিও সহজভাৱে লৈ উৰুৱাই দিয়ে, কিন্তু মনত ৰাখিব সেই এটা এটা শব্দ বা এটা এটা দৃশ্যই আপোনাৰ মনত গভীৰভাৱে প্ৰভাৱ পেলায়। আপুনি সেইবোৰেই ভাবিবলৈ আৰম্ভ কৰি দিয়ে যিবোৰ আপুনি দেখে বা শুনে। ছ'চিয়েল মিডিয়াত প্ৰতিদিনে এটা নতুন নতুন খবৰ বিয়পি পৰে। কালি ৰাতি যে লাখ লাখ মানুহে শান্তিৰে শুইছিল সেই কথা আপোনাৰ কাণত নপৰে বা আপুনি গম নাপায়, কিন্তু কালি ৰাতি যে এঘৰত চুৰি হৈছিল, মাৰ্ডাৰ হৈছিল, সেই খবৰ আপোনালৈ প্ৰথমেই আহিব। লাখ লাখ লোক সুৰক্ষিতভাৱে যে নিজৰ ঘৰ পাইছিলগৈ সেই কথা আপোনাক কোৱা নহয়, কিন্তু কোনো এজনৰ এক্সিডেণ্ট হৈছে, তেওঁৰ মৃত্যু হৈছে, সেই কথা আপোনালৈ প্ৰেৰণ কৰা হয়। এইদৰে নিগেটিভ কথা দেখি শুনি আপোনাৰ মনে সেইবোৰকে ভাবিবলৈ আৰম্ভ কৰি দিয়ে আৰু লাহে লাহে সেই সংস্কাৰ আপোনাৰ বিশ্বাসলৈ পৰিণত হৈ পৰে। যদি আপুনি প্ৰত্যেক দিনেই শুনে যে আজিকালি সকলো বেইমান বা বিশ্বাসঘাতক, তেন্তে লাহে লাহে সেই কথাটোকে আপুনি বিশ্বাস কৰিবলৈ ল'ব। কিন্তু যদি আপুনি ভাল কিতাপ পঢ়ে, ভাল কথা শুনে, ভাল কিবা দেখে, তেন্তে সেয়াই আপোনাৰ সংস্কাৰ হৈ পৰিব আৰু আপোনাৰ বিশ্বাসো হ'বলৈ ল'ব। নিগেটিভ আৰু পজিটিভ দিশটোক চিনাৰ সকলোতকৈ সহজ উপায় এইটোৱেই যে যি কথাই আপোনাৰ মন বিচলিত কৰে, অশান্তিকৰ কৰি তোলে, সেয়াই হৈছে নিগেটিভ, আৰু যি কথাই আপোনাৰ মনত সুখ, শান্তি আৰু জ্ঞান বৃদ্ধি কৰে সেয়াই হৈছে পজিটিভ। দ্বিতীয় কথাটো হৈছে যেতিয়াই আমি বেমাৰত পৰোঁ ডক্টৰে আমাৰ ডায়েট চেঞ্জ কৰিবলৈ কয় বা আমাৰ খাদ্যাভ্যাস সলনি কৰিবলৈ পৰামৰ্শ দিয়ে। ঠিক সেইদৰে আপোনাৰ মনৰ যদি বেমাৰ হৈছে তাৰ কাৰণে আপুনি ইমোশ্যনেল ডায়েট আৰু ফিজিকেল ডায়েট চেঞ্জ কৰিব লাগিব। কিয়নো আপুনি যদি সকলো ধৰণৰ চিন্তা ভাৱনাক অনুভৱ কৰে, আদৰি লয়, তেন্তে সেয়া আপোনাৰ অভ্যাসত পৰিণত হ'ব। যদি আপুনি ঈৰ্ষা, খং, অশান্তি, আনৰ লগত তুলনা, খিংখিঙীয়া স্বভাৱ এই সকলোবোৰক যদি কণ্ট্ৰল কৰিব নোৱাৰে তেন্তে প্ৰতিদিনেই এইবোৰ আপোনাৰ অভ্যাস হৈ গৈ থাকিব। আপুনি আপোনাৰ মনটোক কোনো ধৰণৰ কথা ভাবিবলৈ স্বাধীনতা দিব নোৱাৰা হৈ পৰিব। আপুনি নিজৰ জীৱনত কিছুমান ৰুলছ বা নীতি নিয়ম বনাই ল'ব লাগিব যাতে আপুনি জীৱনত বেয়া চিন্তাৰ পৰা দূৰত থাকিব পাৰে। নিজক লৈ বা আনক লৈ যাতে কেতিয়াও বেয়া চিন্তা ভাৱনা আপোনাৰ নাহে তাৰ বাবে নিয়ম বনাবই লাগিব। এনেকৈ নিয়ম বনাই লওক যে মোক সেই ভাৱনাবোৰৰ পৰা বচাব লাগিব যিয়ে মোৰ মন দুখী আৰু অশান্ত কৰি তোলে। কেৱল সিমানেই নহয়, আপোনাৰ আহাৰো সলনি কৰক, কিয়নো যেনেকুৱা অন্ন তেনেকুৱা মন। যদি আপুনি তামসিক আৰু ৰজগুণী খাদ্য খায় তেন্তে আপোনাৰ মনত খং আৰু খিংখিঙা স্বভাৱ বাঢ়িবলৈ ল'ব, আৰু যদি সাত্বিক আহাৰ গ্ৰহণ কৰে আপোনাৰ মন শান্ত আৰু প্ৰসন্ন হৈ থাকিব। আপুনি আপোনাৰ মন আৰু শৰীৰক সেই আহাৰ দিয়ক যি আপোনাৰ মন আৰু শৰীৰৰ কাৰণে উপযোগী হয়। তৃতীয় কথা, আপুনি আপোনাৰ দিনটো যেনেকৈ আৰম্ভ কৰে সেই এনাৰ্জিয়ে আপোনাৰ গোটেই দিনটো কাম কৰে। আপুনি আপোনাৰ ৰাতিপুৱাটো পজিটিভ আৰু হেল্ডি কৰি তোলক। ৰাতিপুৱা ভাল কিতাপ পঢ়ক, প্ৰাৰ্থনা কৰক, ব্যায়াম কৰক। যি চিন্তাৰে আপুনি ৰাতিপুৱাটো আৰম্ভ কৰে সেই চিন্তাৰ প্ৰভাৱ গোটেই দিনটো আপোনাৰ ওপৰত পৰি থাকে। কিন্তু শুই উঠিয়েই যদি আপুনি চিধাই মোবাইল ফোনটো হাতত তুলি লৈ কি ব্ৰেকিং নিউজ আছে, বন্ধু বান্ধৱীয়ে ছ'চিয়েল মিডিয়াত কি পোষ্ট কৰিছে আদি চেক কৰিবলৈ লয়, সমস্ত পৃথিৱীৰ কথা জানিবলৈ আপোনাৰ ওচৰত গোটেই দিনটো আছে, কিন্তু ৰাতিপুৱা নিজৰ মনটোক পবিত্ৰতাৰে ভৰাই লওক। ভাল ভাল কথা পঢ়ক, ভাল কিবা চাওক, যাৰ জৰিয়তে আপোনাৰ গোটেই দিনটোত আপোনাৰ মনত শান্তি আৰু সুখ বৰ্তি থাকে। জীৱনত যদি সফল হ'ব বিচাৰে তেন্তে ৰাতিপুৱাৰ সময়খিনিত নিজক তৈয়াৰ কৰাত লগাওক। বেছিভাগ মানুহৰে ৰাতিপুৱাৰ সময়খিনি শুই থাকোঁতেই পাৰ হয়, কিন্তু আপুনি আপোনাৰ ৰাতিপুৱাৰ সময়খিনি ৱেষ্ট নকৰিব। যিকোনো এখন এনেকুৱা কিতাপ সদায় পঢ়া আৰম্ভ কৰক যিয়ে আপোনাক ভাল শিক্ষা দিয়ে, যাৰ জৰিয়তে আপুনি পজিটিভ চিন্তা কৰিব পাৰে। যিখন কিতাপ পঢ়িলে আপুনি আপোনাৰ জীৱনত আগুৱাই যাব পাৰে। চতুৰ্থ কথা, ইলেক্ট্ৰনিক গেজেটৰ ব্যৱহাৰ কমকৈ কৰক। টেকন'লজিৰ ব্যৱহাৰ নিশ্চয় কৰক, কিন্তু ইয়াক নিচালৈ পৰ্যবসিত নকৰিব। এখন ৰুটিন বনাই লওক যে আপুনি এই সময়ৰ পৰা সেই সময়লৈ টিভি বা মোবাইল ফোনৰ ব্যৱহাৰ নকৰে। খাদ্য গ্ৰহণ কৰোঁতে মাত্ৰ 10 পৰা 15 মিনিট সময় লাগে, কিন্তু মানুহে সেই সময়খিনিতো টিভি মোবাইল ফোন নেৰে। তাৰ পিছত আকৌ মনত অশান্তি বুলি কয়। অন্ততঃ খাদ্যখিনি শান্তিৰে গ্ৰহণ কৰক।
10 মিনিটো আপুনি শান্তিৰে নবহে আৰু তাৰ পিছত কয় মনত বহুত অশান্তি বুলি। অশান্তিটো আপুনি নিজেই সৃষ্টি কৰিছে। খোৱাৰ 2 ঘণ্টাৰ আগতেই টিভি মোবাইলৰ পৰা আঁতৰি থাকক আৰু দিনটো যিকোনো এখন ভাল কিতাপ পঢ়ি আৰম্ভ কৰক। মোবাইল ফোনটোৰে আৰম্ভ নকৰিব। পঞ্চম কথা, মেডিটেশ্যন। অন্ততঃ 15 মিনিট সময় আপুনি মেডিটেশ্যন কৰক বা যোগাভ্যাস কৰক। ধ্যানৰ জৰিয়তে আপুনি নিজৰ বিচাৰধাৰাক শান্ত কৰিব পাৰিব। আপোনাৰ মনটোক ধ্যানে ফিল্টাৰ কৰে। নিয়মিত ধ্যানৰ দ্বাৰা আপোনাৰ মন স্থিৰ হয়, আপোনাৰ মনৰ অস্থিৰতা কমিবলৈ ধৰে আৰু আপুনি নিজকে শান্ত আৰু প্ৰসন্ন অনুভৱ কৰিব। এই 5টা কথা আপুনি আপোনাৰ জীৱনৰ অংশ কৰি লওক। প্ৰথম কথাটো হৈছে আপুনি যি দেখে, যি শুনে সেইসমূহ ভাবি চিন্তি শুনিব আৰু চাব। দ্বিতীয়তে আপুনি আপোনাৰ ইমোচনেল আৰু ফিজিকেল ডায়েট চেঞ্জ কৰক। তৃতীয়তে আপুনি আপোনাৰ ৰাতিপুৱাটো সুন্দৰ কৰি দিনটোৰ আৰম্ভ কৰক। চতুৰ্থতে ইলেক্ট্ৰনিক গেজেট নিচা হিচাপে ব্যৱহাৰ নকৰিব। আৰু পঞ্চম কথাটো হৈছে আপুনি সদায় ধ্যান কৰিবলৈ আৰম্ভ কৰক। যদি আপুনি এই 5টা কথা জীৱনৰ অংশ হিচাপে লৈ আগবাঢ়ে তেন্তে বিশ্বাস ৰাখক আপোনাৰ মনটো সদায় সুখী হৈ থাকিব, প্ৰসন্নতাৰে ভৰি থাকিব। আপুনি সদায় শান্তি অনুভৱ কৰিব। বাহিৰৰ পৰিৱেশ পৰিস্থিতিয়ে আপোনাৰ মনত প্ৰভাৱ পেলাব নোৱাৰিব। জোখতকৈ বেছি চিন্তা, নিগেটিভ বিচাৰ, ভয়, খং আদি সকলো দূৰ হৈ যাব। যেতিয়া জীৱনৰ পৰা এইসমূহ সমস্যা নোহোৱা হ'ব তেতিয়া আপোনাক সফল হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰিব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনাৰ ভাল লাগিল। যদি সঁচাকৈ ভাল লাগিল তেন্তে এটা লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।